Hello guys, আজি day 2 হাউলিত আৰু আজি আমি ফুৰিব গৈ আছো তিনিজনী অলপ মানে ফুৰি আহো হাউলিত আৰু আপোনালোকক দেখুৱাই যাম ক'ত কেনেকৈ যাওঁ গোটেইখিনি চাই থাকিব ভিডিঅ'টো চাই থাকিব আৰু গৈ আছো ৰিক্সাত উঠিছো আমি ই ৰিক্সাৰ জাৰ্ণি আমি পাই গ'লোঁ মাইহাং ৰিজৰ্ট বেকি নদীৰ পাৰতে আছে এইখন আপোনালোকক দেখুৱাই যাম চাই থাকিব ভিডিঅ'টো সাৰ্ভ কৰি আছে আমি কি লৈছোঁ আপোনালোকক জনাই আছোঁ আজি ফ্ৰাইড ৰাইচ আৰু এইফালে ৰুটি আৰু এয়া পনীৰ বাটাৰ পনীৰ আৰু এয়া আমাৰ চিকেন বাটাৰ চিকেন আৰু এইফালে মটৰ পনীৰ মটৰটো নাই মটৰ লৈছোঁ আৰু ইয়াত পিঁয়াজ জলকীয়া ভেৰি নেচেচাৰী একদম আমাৰ এতিয়া খোৱা লোৱা হৈ গ'ল আৰু এতিয়া পাৰ্কখনত এনে অকণমান আছোঁ ফটো ভিডিঅ'জ বনাই আছোঁ গাইজ আপোনালোকক এটা চৰাই দেখুৱাম এই চৰাইটো কি নাজানো এইখন মানে ৰিজৰ্টত নতুনকৈ দেখিলোঁ আপোনালোকক সেইকাৰণে দেখুৱাই দিছোঁ মানে তিনিটা আছে ইয়াত আপোনালোকে যদি এই চৰাইৰ নামটো জানে কমেণ্টত জনাব আমি নাজানো বাৰু নতুনকৈ দেখিছোঁ এয়া চৰাইটো এয়া সূৰ্য অস্ত যাব হ'ল আৰু এয়া আমি আজি দিনটো অলপ মানে ফুৰিলোঁ এনেকুৱা দিন কি নাপামেই ন সেইকাৰণে মানে অলপ এনজয় কৰিলোঁ আৰু মানে লাইফত কি আছে আজি আছোঁ কালি নাই সেইকাৰণে বিন্দাছ আজি ফুৰিব আহিলোঁ আপোনালোকেও ফুৰক মানে এনজয় কৰক আৰু আপোনালোকে আজি আমাৰ এই কি আছিল ৰিজৰ্টটোৰ নাম মাইহাং ৰিজৰ্টটো কেনেকুৱা লাগিল আপোনালোকে কমেণ্টত জনাব এই মানে ধুনীয়া সৌন্দৰ্যৰ লগত ফটো উঠি আছে এয়া কি ক'বা শেষত সকলোৱে খুব ভাল লাগিল এতিয়া বাই বাই মনশ্ৰী বহুত ভাল লাগিলে যে আমাৰ এয়া মানে বহুত ফটো উঠিছে আপোনালোকে দেখিব ফটো মানে শেষ নাই এতিয়া বাই বাই ই ৰিক্সাত উঠিম আহি পালোঁ ঠাই আহি পাইছোঁ খোজকাঢ়ি আহিলোঁ আদাৰ পৰা মানে এই হাউলিৰ পৰা আমি খোজকাঢ়িলোঁ অলপ খোজকাঢ়িব লাগে এক্সাৰচাইজ হয় নেকি আৰু এয়া এটা গধূলি হৈ গ'ল সন্ধিয়া সময় অলপ মানে আমি ভিডিঅ'টো আগৰ পৰা কৰিব নোৱাৰিলোঁ মানে বহুত গাড়ী মটৰ সেইকাৰণে মানে এইখিনি অলপ ফ্ৰী ঠাই পাইছোঁ সেইকাৰণে কৰিলোঁ আৰু এয়া আমাৰ ছোৱালীহঁত কি ক'বা কুছ নেহি ভাগৰি গৈছে ফুৰি ভাগৰি গৈছে আমি এতিয়া আহি পালোঁ চন্দ্ৰমাৰ ৰুমলৈ আৰু আজি আমি ব্লগটো ইয়াতে শেষ কৰিম আহি পাওঁতে গধূলিয়ে হ'ল আৰু আমাৰ বৰপেটাৰ নেক্সট ভিডিঅ' আহি আছে নেক্সট ব্লগ আপোনালোকে চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব বাই বাই